নমস্কাৰ এছ টিচিং চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ভাৰতীয় সংবিধান সম্পৰ্কে সেকেন্ড পাৰ্ট আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি ফাৰ্ষ্ট পাৰ্ট আলোচনা কৰিছোঁ। যদি আপোনালোকে দেখা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাৰ পৰা ফাৰ্ষ্ট পাৰ্টটো চাই ল'ব পাৰিব। বলক আমি বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, খচৰা কমিটিয়ে ভাৰতীয় সংবিধানখন কোনটো ভাষাত লিখিছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব ইংৰাজী ভাষাত। কুৱেশ্যন নম্বৰ 2, হিন্দী ভাষাৰ মাধ্যমত সংবিধান ৰচনা কৰিব লাগে বুলি কোনে দাবী উত্থাপন কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব R.V. দুলেকাৰ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ সংবিধানখন প্ৰস্তুত কৰোঁতে কিমান দিন সময় লাগিছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব 2 বছৰ 11 মাহ 18 দিন, অথবা প্ৰায় 3 বছৰ দিয়া থাকিলে 3 বছৰেই হ'ব। কুৱেশ্যন নম্বৰ 4, সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক কি বুলি ঘোষণা কৰা হৈছে? ইয়াৰ শুদ্ধ এনচাৰ হ'ব ৰাজ্যসমূহৰ সংঘ। কুৱেশ্যন নম্বৰ 5, ভাৰতত সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব 1950 চনৰ 26 জানুৱাৰীৰ পৰা। কুৱেশ্যন নম্বৰ 7, সংবিধান সভাৰ দুগৰাকী মহিলা সদস্যৰ নাম? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰ হ'ব সৰোজিনী নাইডু আৰু বিজয়লক্ষ্মী পণ্ডিত। কুৱেশ্যন নম্বৰ 8, কোন সময়ছোৱাৰ ভিতৰত ভাৰতীয় সংবিধানখন গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1946 চনৰ ডিচেম্বৰ মাহৰ পৰা 1949 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত। কুৱেশ্যন নম্বৰ 9, 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতৰ শাসন ব্যৱস্থা চলিছিল। ইয়াৰ শুদ্ধ এনচাৰ হ'ব 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি। নেক্সট কুৱেশ্যন, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান নং সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিল? এনচাৰটো হ'ব 1946 চনৰ 42 নং সংশোধনী। কুৱেশ্যন নম্বৰ 11, ঐক্য আৰু সংহতি শব্দ দুটা কিমান নং সংশোধনী অনুসৰি প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰিছিল? শুদ্ধ এনচাৰটো হ'ব 1976 চনৰ 42তম সংশোধনী। কুৱেশ্যন নম্বৰ 12, প্ৰস্তাৱনা সংবিধানৰ অংগ হয় নে নহয়? এনচাৰটো হ'ব হয়। কুৱেশ্যন নম্বৰ 13, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো পাঠযোগ্য হয় নে নহয়? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰ হ'ব নহয়। কুৱেশ্যন নম্বৰ 14, ৰাষ্ট্ৰপ্ৰধানজন নিৰ্বাচনৰ যোগেদি ক্ষমতাত অধিষ্ঠিত হয় কাৰণে ভাৰতবৰ্ষক কোৱা হয়? এনচাৰটো হ'ব গণৰাজ্য। কুৱেশ্যন নম্বৰ 15, ভাৰতবৰ্ষৰ প্ৰস্তাৱনাত ন্যায় শব্দটোৰ উল্লেখ আছে নে নাই? শুদ্ধ এনচাৰটো হ'ব আছে। নেক্সট কুৱেশ্যন, ইংৰাজী ফেডাৰেশ্যন শব্দটোৰ উৎপত্তি হৈছে? শুদ্ধ এনচাৰটো হ'ব লেটিন শব্দ ফেডাছৰ পৰা। কুৱেশ্যন নম্বৰ 17, ফেডাছ শব্দৰ অৰ্থ কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব চুক্তি অথবা সন্ধি। কুৱেশ্যন নম্বৰ 18, যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়? শুদ্ধ এনচাৰটো হ'ব আমেৰিকা। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? এনচাৰটো হ'ব নাই। নেক্সট এণ্ড লাষ্ট কুৱেশ্যন, দ্বৈত নাগৰিকত্বৰ সংবিধানৰ এটা বৈশিষ্ট্য? শুদ্ধ এনচাৰটো হ'ব আমেৰিকা। আজিলৈকে এইখিনি আছিল। পৰৱৰ্তী ভিডিঅ'ত আমি আৰু কেইটামান ভাল প্ৰশ্ন আনিবলৈ চেষ্টা কৰিম সংবিধান সম্পৰ্কে। ধন্যবাদ। জয় আই অসম।